নমস্কাৰ, অন্য এটা নতুন ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰেচিপিটোৰ কাৰণে লৈছোঁ মই পটল, আলু, বিলাহী আৰু জলকীয়া, নহৰু, পিঁয়াজ আৰু 1 চামুচ সৰিয়হ। এতিয়া কেৰাহী গৰম কৰি এয়া মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাত এয়া আলু দিছোঁ, লগতে পটলখিনি দি দিছোঁ। এয়া আলু আৰু পটল ভালদৰে লৰাই মই ভাজি লৈছোঁ। এয়া মোৰ আলু আৰু পটল ভজা হৈ গৈছে। এতিয়া মই প্লেট এখনলৈ নমাই লৈছোঁ। ৰৈ যোৱা তেলখিনিত এয়া জিৰা দি দিছোঁ, ইলাচি আৰু দালচেনি দিছোঁ, 2টা তেজপাত দিছোঁ আৰু কাটি ৰখা পিঁয়াজখিনি দিছোঁ। দি পিঁয়াজখিনি ভালদৰে ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। এতিয়া আদা, নহৰু, জলকীয়া পেষ্ট দি দিছোঁ। এইখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। বিলাহীখিনিও দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে লৰাই আকৌ ভাজি লৈছোঁ। এয়া জোখমতে নিমখ দিছোঁ, হালধি দিছোঁ, আকৌ লৰাই ভাজি লৈছোঁ। চেনি আধা চামুচ দি দিছোঁ। এয়া মোৰ বিলাহী গলি গৈছে। এতিয়া সৰিয়হ পিচাখিনি দি দিছোঁ। পানী অকণমানো দি দিছোঁ। আকৌ ভালদৰে লৰাই ভাজি ল'ম। এয়া ৰেড চিলি পাউডাৰ আধা চামুচ, ধনিয়া পাউডাৰ আধা চামুচ আৰু জিৰা পাউডাৰ আধা চামুচ দি দিছোঁ। দি আকৌ মছলাখিনি গোটেইখিনি ভালদৰে লৰাই ভাজি লৈছোঁ। এতিয়া মই ভাজি ৰখা আলু আৰু পটলখিনি দি দিছোঁ। এতিয়া আকৌ গোটেইখিনি ভালদৰে লৰাই সিজিবলৈ দিম। পানী অকণমানো দি দিছোঁ। এয়া মোৰ পটলৰ কালিয়া হৈ গৈছে। ৰেচিপিটো চাই কেনে পালে জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া মই এটা বাতিত সজাই দেখুৱাইছোঁ। ৰেচিপিটো চাব আৰু কেনেকুৱা পালে জনাব দেই। এয়া মোৰ সজাই হৈ গৈছে। নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম।